কি খবৰ মানে খবৰ ভালে চলি আছে কিন্তু অলপমান মনটো ডাউন হৈছিল মোৰ মানে ইউটিউবৰ ভিডিঅ মানে বৰ্তমান যাই আছো মানে ৰাকেশ দাৰ হোটেলত তো মানে কিয় যাইছো আপোনালোকে তো নিশ্চয় গমে পায় কাৰণ ৰাকেশ দা মানে ৰাহুত মানে দোকান দিছে আপোনালোকে গমে পাইছে তো তাকে যাওঁ একবাৰ দোকানত কিবা কিবা খাই আহো মানে এই ৰাকেশ দা দোকান দিব আৰু মই নাযাম গাইছে দুৰ্গা পূজাটো গৈছো এইবাৰ যাম য'ত দোকান লাগি তো চবকে যাম কণ্টেণ্ট লাগে গাইছ কণ্টেণ্ট তো মোৰ লৈ যাব কৃষ্ণ হে গাইছ আৰু ৰাকেশ দা দোকান দিছে আৰু মই নাজানো সেইটো কথা বনাৰে আৰু গাইছ ৰাকেশ দা এটা মই আপোনালোকক এটা কথা কৈ দিওঁ তো মানে মোৰো আনকে হৈছে তো ৰাকেশ দা খানা খাবা মাতিম বুলি কৈছোঁ যদি গাইছ ৰাকেশ দা নাই ঘৰত যাই দাঙি লৈ আহিম তাক দেখছে গাইছ ঘৰত যাই বোলে দাঙি লৈ আহে চলিটো ডাইৰেক্ট তাক দাঙিব পাৰিবি না তই কি দাঙিব লাগে দাঙি লৈ আহিম গাড়ীটো উঠি লৈ আহিম আৰু সেই দাঙি লৈ আৰু ঠিক আছে তো এনে গাড়ীটো উঠি লৈ আহিম আমি গাড়ীটো উঠি লৈ আহিম যাবই স্যার ফাটালিক স্যার এই বলা বলা তো মানে চুম্পু হবে তো মানে রবা তুমি কি এনে কি অন্ধ নেকি নয়া তে রাতি করছ চশমা নয়া গাইছ চকুৰ পৰ গেছি মানে অলপ মোবাইল বেছি কি মানে গেছটো কি কিস্তি মানে এনে দিছে চালত সালত রাতি তো কোনা বুলি কব আপি তো এই সালত আপি পতৰ কাৰণে সেই চশমা দিনত পিন্ধে ৰাতি নহয় গম পা না এখন নাই দে কুত্তা সালা গাইছ মানে বৰ্তমান যাইৰাকো ডাইৰেক্ট ৰাকে যা তোৰ হোটেলত গেলি তো যিয়ে নহওক বাৰু একবাৰ ৰাখিছে কৰি দিলাক মোকো দিয়া সোনকালে বিগেষ্ট ট্ৰিপ ৰাইড এটা আনিম কেদাৰনাথ যাম গাইছে 1000ৰ পিছত কৰি দি তাড়াতাড়ি মানে আপোনালোকে ভাবিছে না এই 1000ৰ পিছত কেদাৰনাথ যাম বুলি কৈছি হোৱাৰ পিছত যাওঁ না নাযাওঁ বাটাৰ নে পাত্তা সেনেকৈ ভাবিছে চাগে কেছে ঋতুৰাজৰ কথা খেলুৰ ৰেখা কিন্তু যাম বুলি কৈছোঁ যামেই যাম বুলি কৈছি যাবই আৰু কৰি দি চাওক তাৰপিছত গম পাব যাওঁ না মাৰি দিবি দিবি নকয় ৰিপোৰ্ট মাৰি দিবি ভাল ৰিপোৰ্ট মাৰি দিবি নাযাওঁ যদিন তো অলপমান মানে তেল ভৰিলো কাৰণ যাই পাওঁ না নাপাওঁ পাত্তা নাই তো গাইছ মানে ফাইনেলি আহিলোঁ মানে ৰাস য'ত মানে ৰাকেশ মানে দোকান দিছে তাতে আহিলোঁ তো একবাৰ যাওঁ এইমাত্ৰ ৰাকেশ যাই আহিছে ৰাকেশ ঘৰৰ পাই তো কিজানি দোকান দিছে ঘৰতে আছে কিজানি তো আহিছে যাওঁ তাকে গেলি তাইনি কিবা কিবি খাওঁ অলপমান মানে এইটো এই মানে ৰাকেশ দা ভিডিঅ'টো আপলোড দিছে কিবা প্ৰব্লেম হৈছে মানে যোৱাকালি ভিডিঅ'টো এইটোৱে আপলোড দিছে মানে এখানে ৰাস চাব পাৰে দূৰ পাই ধৰিছোঁ অলপমান দেৰিকৈ বাৰু দেখাম বাৰু তো পবি রাহত আছে ভাই এই কোন নিচিনা করবি কিন্তু আপিছে পিছে তো গাইছ মানে ফাইনালি আহিলোঁ মানে ৰাকেশ যাহঁতৰ হোটেল তো এবাৰ চাব পাৰে ৰাকেশ জুনিয়ৰ কিটচেন তো গাইছ ৰাকেশ যাক লগ কৰি দিছোঁ এবাৰ মানে চিকেন বনাইছে তো কি খবৰ ভালে চিকেন মজা তো লাগি থাকা তো এটা আইটেম কি চলিব কি আইটেম চিকেন দোকান হ'ব ঘুগনি হ'ব কণী হ'ব ৰুটি মাংস হ'ব চাওমিন হ'ব চব হ'ব আৰু আপি চাপি হ'ব না আপি চাপি খাব নাই বা এই শুন তই যেনেকৈ চাপি চাপি এইগিলা চাব নাই তোৰ মনত আছে না একবাৰ এই বেতন দাব দোকান মই বেতন দাব তাকে যাওঁ কি খবৰ কি মজা তুমি ৰাসৰ কথা কি ক'বা বিন্দাছ আছো বিন্দাছ বিন্দাছ কিবা চাইছ না কিবা চাইছ না কি ৰাসত চকৰি তকৰি চাবা এটা দোকানতে মানুহ যিমান আহে সিমানকে চাই আছো আৰু বাপেকে বেলুন চেলুন আছে কিবা কিবি চাই আছো সেই চাই আছো আৰু বেলেগ নাই এই দোকানতে এই ঘুগনি চাই আছো এই পৰঠা চাই আছো কিবা চাই চাই আছো কাষ্টমাৰ চাই আছো কাষ্টমাৰে আমাৰ লক্ষী না কাষ্টমাৰকে চাব লাগিব এই বস্তুটো অলপ দামটো মানে ঠিকে আছে না অলপ বেছি হোৱা নালাগে কৃষ্ণ কৈছো বেছি হৈছে বোলে নাই বেছি হোৱা নাই দাম ঠিকেই আছে দাম দি বজাৰত বহুত দাম বাৰু আলু 1 কেজি দিছে 40 টকা বা 60 টকা যদি আমি 10 টকাত যাওঁ আমাৰ আকৌ হেৰি নকৰোঁ অলপ আমি উৎসাহিত লাগিব মানুহ আছে যদি ইমান কেইটা মানুহ কাৰণে আমিও চিন্তা কৰিব লাগিব 5 দিন লাগি আছো এই কৃষ্ণ একো নাজানে না জদামুৰ খোৱা একো নাজানে গোটা হাম কিনি গোটাই 10 টকা আছে যিমান কেইটা 10 টকা এটা লৈ আনা এই মোৰ পইচা দিছে লেভেল মাৰে ফকেটে দিছে ফকেটে এই বস্তুৰ দাম বেছি ক'ব আছে বলা কি খবৰ মজা মজা মজাটো লাগি আছে পুৰা দোকানত পুৰা লাগি আছো তো ৰাকেশ দত্ত আজি আৰু মাথা চাথা নষ্ট হৈছে দুবেলা একলি ফপা দিব এই মানে দোকানত মই হেণ্ডেল কৰিব লগা আছে ঘৰত কৈছে না আমি গোটাকেইটা আছে লগত গোটাকেইটা কালে কষ্ট বাকী ইও বহুত কষ্ট কৰিছে আজি তো কি খবৰ হ'ব
তো ৰিলছ চিলছ জানা দিওঁ বহুত দিন এই মই কাৰণে টাইমে বনাই মানে দোকানতে ৰাতি ঘুমাওঁ আৰু বাকী তোমাৰ খবৰ চবৰ ভাল না আছোঁ আছোঁ জীয়াফৰ কি খবৰ জিয়াছ নাই এই ভিডিঅ' গেটৰ কথা নাই কিন্তু লেনা ৰিয়েলত আছে নাই কি খবৰ কি খবৰ মানে খবৰ ভালে চলি আছে কিন্তু অলপমান মনটো ডাউন হৈছিল মোৰ মানে ইউটিউবৰ ভিডিঅ' দুইবাৰ ডিলিট কৰি দিছে আজি অলপ আগে আপলোড হ'ল ফাইনেলি হোটেল আহি পালোঁ এতিয়া আৰম্ভ বিজনেছ আৰম্ভ শেষ ৰাতিৰ খেল আজি লাষ্ট নেকি আজি লাষ্ট নেকি মাংস ৰেডি হ'ব তো তাৰমানে কোনে কিমান মাংস বেচিব পাৰে মাংস আনি দাম লগাই দিছোঁ বস্তাই আজি মাংসৰ মাৰণ হ'ব মাংসৰ মাৰণ আজি যি নহওক বাৰু তই মানে ভিডিঅ'টো মানে দিয়াত কিয় দিলি আৰু ইমান ৰাতি মুঠ খাই ঘুমাই থাকোঁ না শাৰী নাপাওঁ দিনটো ঘুমোৱা যায় হয় নেকি তাণ্ডৱ চলে ৰাতি আহিলে ইমান ওলোৱা হা এনেই ইউটিউব মৰব মজুৰ কথা ইমান ওলবিচোন পাচি পাচি কিয় হতা কিবা এটা খাই দিওঁ তই নাকি কিবা এটা খাই দিওঁ ঘুগনি খোৱাতে ধৰক দেই নতুন ঘুগনি নতুন ঘুগনি নেকি চাওঁ ঘুগনি অলপমান নতুন মানে ভাল ঘুগনি আৰু নতুন খোৱা গোটা গোটা মাল গোটা কিন্তু মজা মালৰ লগত খাব মন জিতি এ হ'ব দে মিংকু এই বুজি নাপায় আৰু বৰ্তমান মানে এবেগে আহি গ'লো 20 ভাগে য'ত মানে এবেগে মাংস চাংস মজাকে ৰান্ধি আছে তই শুনছি দা পুৰা মাংস বনাই চাই থকা দি দিব খাই যোৱা না এই খাই যাম কি নাখাম এটা মানে কিমান কেজি মান মাংস আছে 8 কেজি আছে 8 কেজি 8 কেজি আনছো কে নাখাবা খাব লাগব কিন্তু চাবা কিন্তু কে নাখাবা আকৌ খোৱা নাই খাই যোৱা খালি খাই যাম তলে জুতিকে নাই তাকেতো তোৰ জুতি জানো দুৰ্গা পূজাতো হাসি না তো গাইছ মানে বৰ্তমান কিবা এটা খাই লওঁ আৰু বৰ্তমান মানে ইয়াল ঘুগনি আৰু চিকেন পকৰা তো মজাকে খাই লওঁ বিংকু খাই লওঁ দে নাকি পইচাটো নেদাও নেকি পইচাটো কি ঘুগনি খোৱা ৰুচি মাংস খোৱা পইচা নাই আব পইচা পইচাৰো টেনশ্যন লৈছে তুমি এনে দিবা নেকি ইউটিউব কৰি আছ ইউটিউব পইচাৰ টেনশ্যন লৈছ ইউটিউবৰ পইচা পাবা হোৱা নাই নহয় মই পুৰা নামি গেলি নেকি বহুত ফিল্ডটো তুমি গেলো যে মোৰ দায়িত্ব হ'ল ৰুচি পুৰা ৰুচিখিনি অলপমান আগবাঢ়াব লাগে বাকী সেইফালে মাজুলী বেলাৰ দায়িত্ব আছে এই পুৰা বেলি আছে মজাকে বাকী কি খালি তই এই খালো দে আৰু ঘুগনি আৰু চিকেন পকৰা চিকেন পকৰা আৰু ঘুগনি কেনেকুৱা নাগে নেকি খালো দে কথা নাই দে আৰু ৰুচি নাখাওঁ দেই আৰু এটা কথা নহয় নে এতিয়া মই ভাবছিলোঁ আপি চাপি আহিব নেকি অলপমান চাব পাৰিম নাই দিওঁ নে বাচ্চাৰ দৰে 5টা বাজতে আছে 5টা বজাত নানিব নেকি টাইম লাগিব লাগি কি হেৰি ভাই তাই আহিব না সঁচাই আহি থাকি আৰু অলপ লাগ দে আৰু বৰ্তমান মানে আমাৰ মাজত উপস্থিত আহি বেছি মানে প্ৰজ্ঞান তোকে নাই মজা না তই বনাইছি দে কিন্তু গাইছিতো তোৰ ৰুচি মাংস আছে নাই ইচ্ছাই পেলাম খাবার জায়গা সব পুরো লুচি দিবা চিকেন পকোড়া খাবাই লো খুবই না না এটা না আজি নাই বন্ধ একদম করবেন নাই পাৰি লৈছে কারলিয়া এটা নাই টাইম বৰ্তমান মানে ৰাখা দোকানৰ পৰা আহি গ'লো মানে অলপমান এপেকে আপোনালোকক মানে ৰাখান অলপমান দেখুৱাই দিওঁ তই এপেকে মানে মজাকে আছে এপেকে মূৰ্তি চূৰ্তি আছে মজাকে ঠিক আছে মানে মই যিহেতু আর বেশি দেরি নকরা যাই রাখো এই দেরি করবে না গে তাতে বকলিতে খালি খালি কেন নাকি লাগে এ মজা লাগছে চিকেন কে যা ধন্যবাদ দিবাসা কেন করছে আচ্ছা তোমার যাবার আমার হোটেল দিব আছিল না তো বাকি দেরি যাই থাক বাই তরণ দিয়ে যাবি দে যাম যা লাস্ট দিনে যাম যা ফাংশনের দিনে দে বাই বাই তো বলদা যাই রাখো আর তো সেফ তোর নামি গেছি ফিল্ডত বেলেগ নহয় কিন্তু